everyone, welcome back to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো চাদৰৰ দহি কেনেকৈ বটিব পাৰে। একেবাৰে সহজ পদ্ধতিত আপোনালোকে চাদৰৰ দহি বটিব বিচাৰিলে আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক, তেতিয়া গম পাব চাদৰৰ দহি কেনেকৈ বটিব পাৰে আৰু একেবাৰে সহজ পদ্ধতিত চাদৰৰ দহি বটি ল'ব পাৰিব। তেনেহ'লে আহক ভিডিঅ'টিৰ মাজলৈ আগুৱাওঁ। দহি বটিবলৈ আমাক লাগিব এখন কেঁচি, বেজি, গুলি আৰু বৰ্ণালী সূতা। মই বৰ্ণালী সূতা ইউজ কৰিছোঁ। এইখিনি বস্তুৱে আমাৰ প্ৰয়োজন হ'ব। চাদৰখনত যিহেতু ৰেড কালাৰ ফুল আছে, সেইবাবে মই ৰেড কালাৰ সূতা ইউজ কৰিছোঁ। এতিয়া বেজিটোত এডাল সূতা লগাই লৈছোঁ আৰু চাদৰত এইদৰে সোমাই দি উলিয়াই দিব। এতিয়া মই ইয়াত গাঁঠি লগাই ল'ম। মই এইদৰে 4বাৰমান গাঁঠি দিম। আপোনালোকে দুবাৰো দিব পাৰে। যিমান গাঁঠি দিয়ে সিমানেই দীঘল হৈ আহে। এতিয়া যিখিনি সূতা লৈছে এই সূতাখিনি এইদৰে আনি ওপৰত ৰাখি দিব। এতিয়া ভালদৰে ৰাখি দি গাঁঠি লগাই দিব। টাইটকৈ গাঁঠি দিব, কাৰণ ওলাই আহিব পাৰে। এইদৰে দুটা গাঁঠি লগাই লৈছোঁ একে পদ্ধতিৰে। এতিয়া মই গাঁঠি দিয়া হৈ গৈছে। তাৰপিছত মই এতিয়া দুইখিনি সূতা লগাই ল'ম। আপোনালোকেও লগাই ল'ব ভালদৰে। তাৰপিছত সোঁফালে যিডাল দীঘল ৰছী বেজিটোত লগাই থৈছিলোঁ, সেইডাল সোঁফালে ৰাখিছোঁ আৰু বাওঁ হাতৰ আঙুলিৰে ৰছীডাল ৰখাই বেজিৰে ওপৰেদি সোমোৱাই এটা টোপলি আকাৰে গাঁঠিৰ ওপৰত লগাই ল'লোঁ। তাৰপাছত একেই পদ্ধতিৰে তলতো এনেদৰে টোপলি আকাৰে দুটা গাঁঠি লগাই লৈছোঁ। আপোনালোকে গাঁঠিবোৰ বেছি তললৈও নিদিব। আৰু এতিয়া মই দহিটোত বেজিৰে ফুটা কৰি পুনৰ গাঁঠি এটা লগাই লৈছোঁ। তাৰপাছত মই ভালদৰে টাইট কৰি ল'ম। আপোনালোকে এনেদৰে টাইট কৰি ল'ব, বেছি জোৰেও নাটানিব ছিগি যোৱাকৈ। আৰু এতিয়া মই পুনৰ গাঁঠি দুটা লগাই লৈছোঁ। এয়া মোৰ দহি বটা হৈ গৈছে। আপোনালোকে একেবাৰে সহজ পদ্ধতিৰে দহি বটিব পাৰিব, বেছি সময়ো প্ৰয়োজন নহয়। এতিয়া কেঁচিৰে সমান জোখত লৈ কাটি ল'ব, যিমান জোখত ৰাখিব বিচাৰে। এতিয়া মোৰ দহি বটা হৈ গৈছে। আপোনালোকেও একেবাৰে সহজ পদ্ধতিৰে দহি বটি ল'ব পাৰিব, বেছি সময়ৰ প্ৰয়োজন নহয়। ভিডিঅ'টি চাই কেনে পালে
যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বহুতে দহি বটিব জানে বাৰু, কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে এই ভিডিঅ'টি উপকাৰী হ'ব। এইদৰে আপোনালোকেও চাদৰ দহি বটি লওক। আজিলৈ আহিছোঁ, লগ পাম আকৌ নতুন ভিডিঅ' এটি লৈ। আজিলৈ আহিছোঁ, বাই।